স্বাগতম আপোনালোকক মোৰ ইউটিউব চেনেললৈ। আজি যিহেতু মই কিছুমানে হয়তো জানেও কেনেকৈ এইটো কৰিব লাগে, তথাপিতো মই কওঁ, কিছুমানেও কৰিছেও চাগে, মই নাজানো সেইটো। মই এইটোৱে ক'ব বিচাৰিছোঁ যে যেতিয়া আমাৰ ষ্ট্ৰেইটনাৰ নাথাকে, হেয়াৰ ষ্ট্ৰেইট কৰাৰ ক্ষেত্ৰত কেতিয়াবা খুব ইমাৰ্জেঞ্চি হৈ যায়, ক'ৰবাত পাৰ্টি চাৰ্টি যোৱাৰ ক্ষেত্ৰত, যিহেতু মোক ষ্ট্ৰেইট চুলি বহুত ভাল লাগে, সেয়েহে মই ক'ব বিচাৰিছোঁ যে ষ্ট্ৰেইটনাৰ যেতিয়া নাথাকে, খুব ইমাৰ্জেঞ্চিত বা ষ্ট্ৰেইটনাৰ বেয়া হৈ থাকে, তেতিয়া আমি কেনেকৈ ষ্ট্ৰেইট কৰিব পাৰোঁ ইষ্ট্ৰিৰে। কিন্তু কৰিব পাৰে যদিও এটা সাৱধান অৱলম্বন কৰিব লাগে, কাৰণ ইষ্ট্ৰিত যেতিয়া চুইচটো দি অকণমান হিট কৰি লৈ, বেছি হিট নহয়, মিডিয়াম হিট কৰিহে হেয়াৰত মানে ইউজ কৰিব পাৰে, নহ'লে বেছি হিট কৰিলে হয়তো চুলিত জ্বলিও যাব পাৰে। ইষ্ট্ৰি আৰু ষ্ট্ৰেইটনাৰৰ কাম একচুৱেলি একেই। ষ্ট্ৰেইটনাৰ যেনেকৈ চুলি হিট কৰে, কাৰেণ্টৰ বস্তু, ইষ্ট্ৰিও একেই, কিন্তু অলপ ৰিস্কি হয় যদি চুইচ অন কৰি কিনে কৰে। কিন্তু চুইচটো অকণমান হিট কৰি, যদি মিডিয়াম হিট কৰি, যদি চুইচটো অন কৰি অকণমান মিডিয়াম হিট কৰি যদি চুলিত ইউজ কৰে, তেতিয়াহ'লে হয়তো হ'বও পাৰে, কাৰণ মই কৰোঁ কেতিয়াবা, সেয়েহে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আহকচোন দেখুৱাওঁ কেনেকৈ কৰে চুলিত ইউজ। দেখিবলৈ যেন ষ্ট্ৰেইটনাৰৰ ষ্ট্ৰেইট যেনে লাগিব, আহক মই দেখুৱাইছোঁ আপোনালোকক। আপোনালোকে দেখি পাইছে কিদৰে চুলিখিনি ষ্ট্ৰেইট হৈ গৈছে। দেখিছেই চাগে চুলিখিনি ভালেমানখিনি যদি আপোনালোকক মোৰ এই ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, ধন্যবাদ।